আপোনালোকে পাৰ্ট 2 কৰি আছোঁ এতিয়া চাই কিনে থাকি কিনে বহুত ভাল লাগিছে এতিয়া মই উঠিম ঝুলনাত প্ৰাচীন প্ৰাচীন যুগৰ ঐতিহাসিক জীৱ এতিয়া মই প্ৰাক ঐতিহাসিক জীৱ উদ্যানবিলাক মই দেখা নেকি এয়া চাওক ডাইনোসৰ ওয়াও কি মজা এয়া চাওক এটা কি হলো ওয়াও ডাইনোসৰ এয়া চাওক এইটো কি বস্তু হয় বিচ্ছুৰিছ নাই খালি অলপমান বেলেগ হয় এয়া চাওক সেইবিলাক এয়া চাওক এতিয়া আছে ডাইনোসৰ এয়া চাওক এইটো ডাইনোসৰছ নহয় সেইটো ডাইনোসৰছ এয়া চাওক সেইটো কি এইটো একে ভাই এটা সব পাথৰেৰে বনোৱা আছে বহুত মজা মানে বহুত মজা হয় আপোনালোকে সকলোৱে একবাৰ সায়েন্স মিউজিয়ামখন চাব আহিব এইবিলাক ডাইনোসৰ আৰু এইটো হয় ডাইনোসৰ চাওক মই ইমান ধুনীয়াকৈ দেখাই আছোঁ এইবিলাক চাওক Friends, আগৰ দিনৰ মেমত আছে যেনেকৈ আমাৰ এইটো হাতী ন হাতীৰ দাদা পদাদা আছে মেমত এখন কি হয় জানে ব্ৰিজ হয় এইবিলাক আগতে পুৰণা আছিল এতিয়া এইবিলাক সৰু এইবিলাক নতুনকৈ বনাইছে মানে আগতে এইবিলাক একদম মানে বেলেগ আছিল নতুন বনাইছে এইবিলাক ইয়াত আহি কিনে বহুত শান্তি আছে মানে ইয়াত আহি কিনে এনেকুৱা লাগে মানে বহুত ভাল সেইটো চাওক এটা গৰিলা চিম্পাঞ্জি এইটো মানুহ নহয় প্ৰাচীন কালৰ সেয়া চাওক এইটো চাওক এইটো চিম্পাঞ্জি হয় আৰু সেইটো মানুহ দেখিছে আগৰ দিন মানুহ দেখিছে পাথৰ উঠাই দিছে এয়া চাওক মানুহে দিয়ে মানে গৰিলা হয় এটা এইটো হয় গ্লিপ ডন ইফালেদি মই আৰু এটা ব্ৰিজত উঠিম আপোনালোকে কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এখন বাগিচা কি ধুনীয়া ইয়াতে বকুল গছ আছে আম গছ আছে এয়া চাওক এটা কুলি চৰাই কান্দি আছে এটা চৰাই চিৰিকটিও বহুত আছে এনেকুৱা লাগিছে মই গাঁৱত আছোঁ এইখিনি একদম গাঁৱৰ ফিলিং দিয়ে বহুত মজা হয় চাওক সেইটো মাছৰুম হয় এইটো ভেকলি হয় কি ধুনীয়াকৈ বনাই ৰাখি দিছে এইটো চাওক পৰিং সেয়া চাওক কেৰুন্দাও বনাই থৈ দিছে
কাঠৰ ব্ৰিজ হয় চাওক কি বা বস্তু হয় চাওক কি বস্তু আছে গন্দা চাওক 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 মোক মানে বহুত ভাল লাগিছে আপোনালোকেও আহিব বহুত মজা হয় জেগাটো এয়া চাওক এইটো পাৰ্কৰ নিচিনা বনাইছে এয়া চাওক বহুত ধুনীয়া লাগে এইটো পাৰ্কৰো কৰিব পাৰে পাৰ্কৰ চেলেঞ্জ সিহঁতে পাৰে তুমি নোৱাৰা নেকি কি মজা লাগে এটা মাছ আছে ইফালৰ পৰা আৱাজ দিলে সিফাললৈ যায় Friends, please like, share, subscribe, comment and bell icon press কৰি দিব আৰু মই এনেকৈ ভাল ভাল ভিডিঅ'বিলাক আপোনালোকক দি থাকিম নৰা মই পুৰা ফুল এনজয় কৰি আছো খাৱাৰ লগে মোক বহুত ভাল লাগে বাই প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বাই